তেওঁ নিউজ কেইটা চাই শুক্লাই চেৰফাং মানে শুক্লাই নহয়, তেওঁ শুক্লাইৰ কথাহে কৈ আছে। শুক্লাই কেন্দ্ৰীয় অঞ্চলৰ কথা কৈ আছে। 52খন গাঁও আছে। তেওঁ খাতৰবাৰীৰ কাৰণে কি কৰিছে? তেওঁ দেওচুঙাৰ কাৰণে কি কৰিছে? তেওঁ জাবাংপাৰৰ কাৰণে কি কৰিছে? নাই কৰা। অকৰ্মমান্য মানুহক অকৰ্মণ্য ক'বই লাগিব। দুনিয়াৰ মিছা কথা কৈছে। যোৱাকালি শুক্লাই মেডিকেলৰ কথা এটা কৈছে, মই দেখা পাইছোঁ। শুক্লাই মেডিকেলত মই নামকেইটা লিখি লৈছোঁ। শুক্লাই মেডিকেলত আমাৰ দিনত লাষ্ট অৱস্থাত 4জন ডক্টৰ আছিল, তেওঁ ডক্টৰ নাই বুলি কৈছে। ডক্টৰ লাচিত বসুমতাৰী, ডক্টৰ দেৱাশিষ নাথ, ডক্টৰ ময়ূৰী শৰ্মা আৰু ডক্টৰ দৃষ্টি তালুকদাৰ। 4গৰাকী ডক্টৰ আছিল। আমি যেতিয়া লাষ্ট আমি শাসনত হাৰিছিলোঁ সেই সময়ত তেওঁৰ দিনত গ'ল। লাচিত বসুমতাৰী বহুত ভাল ডক্টৰ আছিল। তেওঁৰ অকৰ্মণ্যতাৰ কাৰণে লাচিত বসুমতাৰী ইয়াৰ পৰা যাব লগা হ'ল। সাধাৰণ এটা সমস্যা হৈছিল, সমাধান কৰিব নোৱাৰিলে। তেওঁ মাথাউৰি বনোৱাৰ কথা কৈছে, পাহৰিলে ডাঙৰীয়াই। তেওঁ কিজানি নাজানে নে মনতে নাই, আমি ভোলাজাৰ, নিধুৱা, জলঠেংপাৰ, নিচকচুৰা, কালচেনী, 2 নম্বৰ পিপলেনী এইবিলাকত জিও বেগৰ ব্যৱস্থা কৰিছিলোঁ। বগৰীবাৰী, নাথকুছিত আমি জিও বেগৰ ব্যৱস্থা কৰিছিলোঁ। হয়, আজি যিটো মাথাউৰি হৈছে সেইটো ছিষ্টেম তেতিয়া নাছিল। তেওঁ কিজানি নাজানে, মনতে নপৰে। গতিকে ৰণেন নাৰ্জাৰী ডাঙৰীয়াই বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ নাম লোৱাটো বাদ দিয়ক। মই কৈছোঁ তেখেতে পীযুষ হাজৰিকাৰ নাম লোৱাটো বাদ দিয়ক। ৰণেন নাৰ্জাৰী হিচাপে কি কৰিছে? ৰণেন নাৰ্জাৰী ঔবাৰীৰ কাৰণে কি কৰিছে? ৰণেন নাৰ্জাৰী আমি কম, ৰণেন নাৰ্জাৰী গাঁৱত ৰণেন নাৰ্জাৰী যিটো ৰাস্তাৰে অহা যোৱা কৰে আমি বনাইছোঁ, গণেশ কছাৰীয়ে বনাইছে। ৰণেন নাৰ্জাৰী গাঁৱত 5খন দলং আমি বনাইছোঁ। ঔবাৰী গাঁৱত তেওঁ কি কৰিছে? 1 টকাৰ কাম দেখুৱাই দিয়ক। অকৰ্মণ্য নহয় নেকি? আজি ৰাস্তাটো চাওক, ৰাস্তাৰ অৱস্থা চাওক। কাম কৰাৰ কাৰণে দেখুৱাই দিব লাগে। 1 বছৰ 1.5 বছৰ ধৰি ৰাস্তা বেয়া, বাছ পৰ্যন্ত বজি যায়, তেওঁলোকে দেখা নাপায়। আৰু যিদিনা আমি ৰাস্তাৰ গাঁটাকেইটা মাৰোঁ তেওঁলোকে প্ৰতিযোগিতা কৰি 11টা-12টা বজাত 2 ডাম্পাৰমান চেন গিবাই পেলাই ৰাস্তাৰ গাঁটা মাৰা কাম আৰম্ভ কৰে। অকৰ্মণ্য নহয় নেকি? তেওঁ অকৰ্মণ্য হয়। তেওঁ হয় শুক্লাইত এটা ইনফৰমেশ্যন চেক্টৰ এগ্ৰিকালচাৰ কি ইনফৰমেশ্যন চেণ্টাৰ নে কিবা ডাটা চেণ্টাৰ বনাইছে। তেওঁ কিন্তু পাহৰি গ'ল আমি যে 14টা বান্ধ বনালোঁ। কৃষকসকলৰ কাৰণে মূল কথাটো পানী। আজি পানী নহ'লে শুক্লাই চেৰফাং মৰুভূমি হৈ যাব, শুকাই যাব। আমাৰ ওপৰৰ ফালে যিমান অঞ্চল আছে 14টা বান্ধ বনাইছোঁ। তেওঁৰ যদি মনত নাই, নামকেইটা মই গাই দিওঁ, মনত পৰিব কিজানি তেওঁৰ। বগামাটি বান্ধ, জাবৰা বান্ধ, মালাডুং বান্ধ, নৱমিলন বান্ধ, বৰনদী বান্ধ, ঠিক তেনেকৈ বৰমাগুৰি বান্ধ, ঔবাৰী বড়ো বান্ধ, বুন্দা বান্ধ, এনেকৈ বহুত 400 কোটি টকাতকৈ বেছি টকাৰ আমি বান্ধ বনাইছোঁ। তেওঁ কি অফিচৰ কথা কৈ বাহাদুৰিটো মাৰে? অকৰ্মণ্য মানুহক অকৰ্মণ্য ক'ব লাগিব। তেওঁ ৰণেন নাৰ্জাৰী হিচাপে কি পৰিচয় দিছে? এইটো কোনোবা মিনিষ্টাৰৰ কথা কৈ দাদাগিৰি কৰি লাভ নাই। ৰণেন নাৰ্জাৰীক মই আকৌ পুনৰ প্ৰশ্ন কৰিছোঁ, তেওঁ কি কৰিছে? ৰণেন নাৰ্জাৰী তেওঁৰ পৰিচয় কি? তেওঁ 5 বছৰৰ কাৰণে ৰাইজে ভোট দি জিকাইছিল। গতিকে ভোট দি যিহেতু জিকাইছিল, তেওঁ শুক্লাই চেৰফাঙৰ জনসাধাৰণে কি কৰিলে? অলপমান দাঙি ধৰকচোন। পাৰ্কৰ কথা কৈ থাকে, 1 লাখ মানুহ হোৱা বুলি কৈছে কিজানি কালি। 1 লাখ মানুহ নে কিবা এনেকুৱা কৈছিল। হয়, 1 লাখ মানুহ হৈছে। অৱসৰ বিনোদন পাৰ্কখনক লৈ শুক্লাই চেৰফাঙৰ ৰাইজ জীয়াই থাকিব নোৱাৰে। আমি কৰিছিলোঁ। ৰণেন নাৰ্জাৰী ঠিকাদাৰ আছিল। 6 লাখ 12 লাখ টকা সেই পাৰ্কত গণেশ কছাৰীয়ে অনুদান দিছিল। তেওঁ ঠিকাদাৰ আছিল। আজিও ঠিকা কৰিছে। তেওঁ বাউণ্ডাৰী ৱালৰ কথা কৈছে। ঠিকা আনিছে। ঠিকা আনি তেওঁ 20 টকা কালেকশ্যন কৰি সন্ধিয়া টোপোলা বান্ধি ঘৰত নিয়ে। সেই কিহৰ কথা কয় তেওঁ কিবা তাত ই-ৰিক্সাৰ কথা কৈছে, ড্ৰাইভিং স্কুলৰ কথা কৈছে। হয়, মানুহ বিজ্ঞানী হ'ল, মানুহ কিবা হ'ল, পৃথিৱী বহুত ওপৰত গ'ল। আমাৰ তেখেতে ড্ৰাইভাৰ বনাইছে, ভাল কথা। কিন্তু শুক্লাই পাৰ্ক, জহলাউপুৰী পাৰ্ক, তাত হৰ্ষাব নাৰ্জাৰীৰ, বড়োফা উপেন ব্ৰহ্মৰ প্ৰতিমূৰ্তি আছে। আমি যেতিয়া পাৰ্ক বনাইছিলোঁ সেই পাৰ্ক বনোৱাৰ সময়ত 12 লাখ টকা কছাৰীদেৱৰ অনুদান আছিল, 6 লাখ দুবাৰ। আৰু তাত হৰ্ষাব নাৰ্জাৰী আৰু বড়োফা উপেন ব্ৰহ্মৰ যি 2টা প্ৰতিমূৰ্তি বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই আগবঢ়াইছিল। হয়, এতিয়া সেই শ্বহীদৰ নামৰ যিখন পাৰ্ক, সেই পাৰ্কখনত 20 টকা তেওঁ ব্যৱসায় কৰি আছে। সেই ব্যৱসায় আমি চলিব নিদিম। মেনেজমেণ্টৰ কথা কৈছে। মেনেজমেণ্ট কৰাৰ কি উপায় নাই নেকি? বেলেগ নাই নেকি? BPF চৰকাৰৰ দিনত আমি সমগ্ৰ কণ্ট্ৰেকচুৱেল যিমান কৰ্মচাৰী আছিল, যিমান অফিচৰ কাৰেণ্টৰ বিল আছিল, আমি এটা চ'ৰ্চৰ পৰা দিছিলোঁ। কিয় দেখা নাপায় তেওঁলোকে? ৰাইজৰ পৰা পইচা তুলি তেখেতসকলে পাৰ্ক মেনেজমেণ্ট কৰিব লাগে। কিয় লাগে? শ্বহীদৰ নামত, শ্বহীদৰ তেজৰ বিনিময়ত গঢ়া আমাৰ BTC, এই BTCত শ্বহীদৰ নামৰ পাৰ্কত আমি ব্যৱসায় চলিব নিদিম। আমি শুক্লাই চেৰফাঙত গণেশ কছাৰী ডাঙৰীয়া অহাৰ লগে লগে সেই পাৰ্ক আমি ইতিমধ্যে ফ্ৰী কৰিম। ৰাইজক কৈ আছোঁ। হয়তো আমি সমষ্টিৰ বাহিৰৰ ৰাইজৰ পৰা অকণমান আমি বিবেচনা কৰিম কথাটো। তেওঁ তাতকৈ আৰু বেছি কি ক'ব পাৰে? তেওঁৰ ধাৰণাই সেইটো। তেওঁ তাত কৰোৰ টকা বুলি শুনিছোঁ মই। কৰোৰ টকাতকৈ বেছি টকাৰে তেওঁলোকে কিবা কৰিলে, বাউণ্ডাৰী ৱালবিলাক দিলে, গেটবিলাক ওখ কৰিলে, মানুহৰ পৰা পইচা ল'লে। বেলেগ কি কৰিছে? পাৰ্কত ইমান ওখ দেৱালৰ প্ৰয়োজন নাই নহয়। আমি পাৰ্কত দেৱাল আমাৰ দিনতো আছিল। পাৰ্কৰ সেই দেৱালেৰে যাতে গৰু ছাগলী পাৰ হ'ব নোৱাৰে, ফ্ৰী আছিল। হয়, তেওঁ ছিষ্টেমেটিক কৰিছে। তেওঁ ছিজন ফ্লাৱাৰ ফুলাব জনা মানুহ। তেওঁ অলপ মালিৰ কামটো জানে।
সেইকাৰণে তেওঁ ফুল ফুলাব জানিছে আমি অলপমান এইবিলাকত বৰ বিশেষ মাথা মৰা নাছিলোঁ হয় তেওঁক স্বীকাৰ কৰিছোঁ তেওঁ পাৰ্কত ফুল ফুলাইছে ভাল লাগিছে